আমাৰ জোনাক হয়নে ঐ ধুনীয়া ধুনীয়া একে হেল্ল' গাইজ কি খবৰ ভালনে সকলোৰে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ওপৰলৈ আহিছোঁ মই অকলে অহা নাই কিন্তু এখেতো আহিছে আৰু আমি ছিঙি আছোঁ ঘৰৰ চব্জি সেয়া এওঁ ঘৰতে লগাইছোঁ যে অকণ অকণ চব্জি আপোনালোকক দেখুৱাইছিলোঁ মাজতে এয়া লেচেৰা লেচেৰা এয়া চাওকচোন গছত লাগি আছে এইদৰে এইজোপা জিকা গছ স্কচ লগা নাই স্কচ বগাইহে আছে এইজোপা স্কচ আৰু তিয়ঁহ দেখুৱাই আছোঁ ৰ'ব এয়া তিয়ঁহ আমি অলৰেডি ছিঙিলোৱে চব্জি এইখিনি ঘৰলৈ দি পঠিয়াম মানে মাইনুহঁত আহিছিলে যোৱাকালি সিহঁত আছে পঞ্চী ডেন্স ক্লাছ আছে যে কালিও আছিলে আজিও আছে সেইকাৰণে থাকিলে জোনাক শুই গ'ল মাইনু ভিতৰতে আছে পঞ্চীও আহি পাবহি ডেন্স ক্লাছৰ পৰা আমি মানে ওপৰলৈ আহি পেলাই চব্জি ছিঙিছোঁ বোলো ঘৰলৈ দি পঠিয়াম ঘৰৰ ফ্ৰেছ চব্জি মাহঁতে খাব এয়া ঘৰৰ লেচেৰা এয়া হৈছে ভোট জলকীয়া জিকা এই দুটাই পালোঁ আৰু তিয়ঁহ এইকেইটা যিমানে যি নহওক নহয় জানো ঘৰৰ ফ্ৰেছ চব্জি কেইটা লাগিছে ঘৰলৈ দি নপঠিয়ালেও বেয়া লাগে নহয় খাই ভাল পাব কিনা চব্জিতকৈতো ঘৰৰ চব্জি কিমান ভাল লাগে নহয়নে আৰু মই ভাত ৰান্ধি থৈ আহিছোঁ অকণমান পিছতে খাম আৰু ভাত এয়া বনালোঁ মটন লগতে চালাড পদুনা চাটনি দালি আৰু এয়া সকলোৰে কাৰণে ভাত বাঢ়ি ৰেডি কৰি ৰাখিছোঁ ইফালে এয়া ভোট জলকীয়া আচাৰ আৰু নেমুকণ লগত থাকেই আৰু পঞ্চী বহা বহা সকলো ভাত খাবলৈ লৈছোঁ আমি পঞ্চী আহি পাই গ'ল ডেন্স ক্লাছৰ পৰা তাইৰ কাৰণে ৰৈ আছিলোঁ আৰু অঁ হয় নেকি অঁ চুচটো দি দিওঁ তেতিয়াহ'লে আৰু এয়া মাইনু বহুত দিনৰ মূৰত আহিছে কিন্তু থকাকে হয়নে হা আহিম বুলি কয় কিন্তু নাই ওলাবই নোৱাৰে আৰু এয়াহে কিনো জল্দি আহিলে আকৌ জল্দি যাবগৈ মানে উশাহ লৈ ভালকৈ কথা বতৰা নহয় ন কেতিয়া যে এইটো টাইম পাম স্কুল বন্ধ হ'লে পাম আৰু তোমালোকে আকৌ কি খাই আছা এয়া বা আইচক্ৰীম কোনে দিলে ভা মজা আৰু দেই ন অঁ আমাৰ জোনাক ভাইটি ক'লে গ'ল চাওঁ জোনাক ভাইটি কোনটো এইটো তুমি দাদা বাহঁতৰ লগত খেলি আছা ফ্ৰেণ্ডছ আমি সকলো ওলাইছোঁ মৰম জোনাক আমি সকলো ওলাই আছোঁ মাইনুহঁতক থৈ আহোঁগৈ মানে যোৱাকালি মাইনুহঁত আহিছিল যে এই গাড়ীখনৰ কিবা অকণ বেয়া হ'ল তাকে সি গেৰেজত দি থৈ আহিলে যে এতিয়া ভাল হৈছে গৈ পেলাই মানে সিহঁতক একদম গেৰেজত নি গাড়ীত একে উঠাই কৰি থৈ আহোঁগৈ খুব বেয়া লাগিছে আজি মনটো বিশেষকৈ জোনাকৰ কাৰণে যাবগৈ যে আজি কালিও আহি পাওঁতে দেৰিয়ে হ'ল আজি এয়া যাবগৈ হ'ল আৰু বিশেষকৈ আমাৰ মৰমে খুব মিছ কৰিব ন নিজে একে জোনাক বুলি ক'লে নহয় ইমান ভাল পায় আৰু সিও খুব ভাল পায় জোনাকে ন এইটো আমাৰ জোনাক হয়নে ই ডাঙৰ হৈছে যে অকণমান লাজো কৰে ন এইটো চাইছে আকৌ এইটো জোনাক হয়নে তাও গাটো ভাল নহয় জ্বৰ হৈ আছিলে আৰু যোৱাকালি ডক্তৰক দেখুৱালে ঔষধ দিছে ঔষধ খোৱাৰ পৰা জ্বৰটো কমিছে আৰু এতিয়া থাকিবও নোৱাৰে কাইলৈৰ পৰা আকৌ স্কুল আৰম্ভ হ'ব যে সেইকাৰণে খুবেই বেয়া লাগিছে আহিলে মানে কেইদিনমান থকাকৈ আহিলে ভাল লাগে কিন্তু বন্ধ পালেহে থাকিব পাৰিব আৰু স্কুল যদি কেইদিনমান বন্ধ দিয়ে মাইনুহঁত ওলাই আছে আৰু এয়া আমি ওলাইছোঁ এতিয়া কইনাক বিদায় দি থৈ আহোঁ
আজি তেনেকে যাওঁ একদম মানে লগে ভাগে লৈ আকৌ ঘৰত থৈ পেলাই আকৌ আহিমগে থৈ আহোঁগে একেবাৰে আমাৰ চাগে এই মাজতে খুব বেয়া লাগিছে কি কৰিম আৰু উপায় নাইকিয়া যাবতো লাগিবই আৰু এই ল'ৰা ছোৱালীকেইটা ক'লে গ'ল গমেই নাপাওঁ সিহঁতক চাই আহোঁ কোনকেইটা সিহঁত বোলে আগফালে আছে চাওঁচোন কি কৰি আছে মৰমে জোনাকক লৈ ঘূৰি ফুৰিছে আৰু যে ল'বলৈ নাপাব আজিয়ে ল'ব আৰু এই হেঁপাহ পলুৱাই লৈছে নাজানো আৰু অ' নাই নাই চাইকেল থৈছে অ' ইয়াত আহা মাজলৈ আহা অ' জোনাক নহলে তুমি কোচত যাবা এইবোৰ কোনে যে শিকায় সেইটো দৌল মন্দিৰ যাওঁতে ই কৈছিলে দুখন ঠাই একেলগে বতৰ খুব বেয়া একদম কোলা মোলা কৰি আহিছে বতৰ এইটো আমাৰ জোনাক যে মোৰ কোচত নাহেই না এই মাত্ৰ আহিছে সি যোৱাকালিয়ে আহিলে কিন্তু কোচত নুঠে কিয় নাজানো আৰু জোনাকে মোক বেয়াই পায়নে ন এই মাত্ৰ কোচত উঠিছে নহয়নে এই মাত্ৰ মোৰ কোচত উঠিছে ন এতিয়া জোনাক যাবগৈ মোৰ মনটো কিমান বেয়া লাগিছে আকৌ কেতিয়া আহিবা আহিবা দেই এইফালে আমি বস্তুবোৰ ট্ৰেন্সফাৰ কৰি আছোঁ ইখন গাড়ীৰ পৰা সিখন গাড়ীলৈ গোটেই বস্তুবোৰ ইয়াতে ভৰাই অনা হৈছিল যে এতিয়া আকৌ ইয়াত ভৰাই আছোঁ গাড়ী সেয়া ঠিক কৰি হৈ গ'ল আৰু এতিয়া যায়গৈ আৰু পঞ্চি আকৌ কেতিয়া আহিবা বন্ধ পালে ন স্কুল বন্ধ পালেহে আহিব পাৰিবা ন এনেকৈ আহিবা আৰু হা অঁ জোনাক আহিবা দেই যোৱা হা মাইনু থবলৈ আহিছোঁ কাৰণে বেয়াও লাগিছে আমাৰ ই একে লৈয়ে যায় জোনাকক কি অনবত জোনাকেও দাদা হে ব্ৰেকফাষ্ট টাইম এতিয়া বনাই আছোঁ ভেজিটেবল ৰোল মৰমে যোৱাকালিৰ পৰাই কৈ আছে তাক টিফিনত ভেজিটেবল ৰোল বনাই দিব লাগে তাক দি পঠিয়ালোঁ টিফিনত আৰু আমাৰ কাৰণে এতিয়া এইকেইটা বনাই আছোঁ আৰু ইফালে কালি আনি থোৱা পেটিছো আছিলে অকণমান লৈ ল'লোঁ লগতে কফি অকণ বনাই লৈছোঁ মই কামকেইটা বেগে কৰি দুপৰীয়া ভাত সাজৰ কাৰণে এখন নিৰামিষ থালি তৈয়াৰ কৰিছোঁ ইয়াত কি আছে জানেনে ভেদাইলতা বৰ বেহুৱা ভোট জলকীয়া ভেদাইলতাৰ চাটনি বেঙেনা পিটিকা শাক ভাজি বহুত এইদৰে কিবা কিবি আৰু ঢালি এইদৰে এখন নিৰামিষ থালি তৈয়াৰ কৰিলোঁ আমাৰ ইয়াত যে বান্দৰৰ পৰা একেবাৰে শান্তি নাই জানানে কাপোৰকেইটা নিবলৈ আহিলোঁ আহি পাই দেখিছোঁ একদম সেইখন হেন্দালি যে তাৰ ওপৰত বহি লৈ যি লেচেৰা খাই আছে নহয় মই আজি ৰাতিপুৱাৰ পৰা ওলাবলৈকে পৰা নাইকিয়া ব্ৰেকফাষ্ট আৰু লাঞ্চত কি বনাইছিলোঁ তাকে অকণ দেখুৱাব চেষ্টা কৰিলোঁ আৰু এই আজৰি হৈছিলোঁহে ভাবিলোঁ কাপোৰকেইটা ওপৰত আছে বতৰটো অকণ বেয়া কৰিছে বোলো লৈ আহোঁগৈ কাপোৰকেইটা সেয়া আহি পেলাই দেখিলোঁ বান্দৰে যি গতি কৰিছে একদম বহি লৈ পেলাই লেচেৰা মাহ খোৱাত লাগিছে আৰু মুখখন এনেকুৱা দেখি ভাবিছে চাগে নহয় কিয় এনেকুৱা হৈ আছে আচলতে ফেচ পেক এটা লগাই মুখখন ধোৱাই নাইকিয়া তাকে মুখখনো ধুব লাগে একদম টানি ধৰিছে মুখখন বহুতে বেয়া লাগিছে মানে জানেনে আজি ৰাতিপুৱাৰ পৰা কমেও 3-4 বাৰমান হ'ব বান্দৰ মানে ওপৰলৈ আহি আছে আৰু আমি থাকোঁ তলত ৰুমৰ ভিতৰত থাকোঁ ওপৰত মানে বান্দৰ আহিলেও গম নাপাওঁ দিয়কচোন মানে চাউণ্ডটো শুনিলেহে দৌৰ মাৰি আহোঁ এতিয়া এয়াহে মানে ইমান লেচেৰা মাহ খালে নহয় আৰু আপোনালোকক দেখুৱাইছোঁ চাবচোন খুবেই বেয়া লাগি যায় জানানে চাওকচোন ফ্ৰেণ্ডছ চিঙি কৰি অ'ত ত'ত পেলাই থৈ গৈছে লেচেৰা এয়া দেখিছেনে এইফালে কোলা ঠুঙাটো যে এইটো দি মই বান্ধি থৈছিলোঁ লেচেৰাখিনি ঠুঙা ফালি কৰি খাইছে আৰু গছত এইকেইডাল লাগি আছে লেচেৰা দেখিছেনে ওপৰতো লাগিছে নাথাকে আৰু ইফালে জিকা কলিও আছে এয়াও খাই পেলাব বেলেগ দিনাখন আহি
মৰম শুই আছে, তাক জগাইও দিব লাগে। 5টামান বজাত সি সদায় চাইকেল চলাবলৈ যায়, আৰু যদি জগাই নিদিওঁ নহয় থুনথুনকৈ কান্দিবলৈ লয় নহয়। এতিয়া 5টা বাজি গ'লেই চাগে, যাওঁচোন জগাই দিওঁগৈ, কিনো কৰে বা সি আজি। মৰমক অকণ পঢ়ুৱাই লৈ এয়া ৰাতি খানা তৈয়াৰ কৰি আছোঁ। ৰুটিয়ে বনাইছোঁ, যিহেতু প্ৰায় ৰুটিয়ে খাওঁ ৰাতি। ৰুটিখিনি এয়া মই ভাজি আছোঁ, শুকান শুকান ৰুটি। এইফালে মই বনাই আছোঁ আলু দম। দেখাত কিন্তু কণীৰ দৰে লাগিছে নহয়নে বাৰু? আচলতে কণী দিছোঁ, ফালি পেলাই মই দিছোঁ আলু দমৰ লগত। এইয়া চাওক, এইফালে ৰুটিও হৈ গ'ল, গৰম গৰম ৰুটি। ফ্ৰেণ্ডছ, খাই কৰি একদম আজৰি হৈ আহিছোঁ, আৰু এতিয়া শুই দিওঁ। আৰু মৰম গৈছে বাথৰুমত, তাক দাঁত ব্ৰাছ কৰিবৰ কাৰণে কৈ আছোঁ। আৰু কিতাপখিনিও ভৰাব লাগে ৰুটিন মতে, সেয়া কামত ব্যস্ত। আৰু মোৰ এই দাঁতটোৱে প্ৰব্লেম দি আছে। মানে আগতেও আপোনালোকক কৈছিলোঁ যে দাঁতৰো প্ৰব্লেম হৈ আছে। এতিয়া আজি মানে বেছি বিষাইছে। গৈছিলোঁ মাজতে ডাক্তৰৰ ওচৰলৈ, আকৌ যাব লাগিব, মোৰ যোৱাই হোৱা নাইকিয়া। এই এলাহকৈ থাকোঁতে এতিয়া ভাবিছোঁ কাইলৈ এপাক গৈ আহোঁ নেকি। দাঁতটো মানে বিষো হৈছে। আৰু ব্লগটো ইমানতে সামৰিছোঁ। চাই ভাল পালে, আৰু যদি ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি প্ৰথমবাৰ চাইছে চেনেলটো, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব। পুনৰ লগ পাম আপোনালোকক আন এটি ভিডিঅ'ৰ সৈতে, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া আহিবলগীয়া নটিফিকেশ্যনখিনি আপোনালোকে সোনকালে পাব। আজিলৈ আহিছোঁ, গুড নাইট, বাই বাই।